নমস্কাৰ আমি ইয়াৰ আগত এটা ভিডিঅ' বনাইছিলোঁ যিটোত আমি মগজুৰ সক্ষমতাৰ ওপৰত কিছু কথা কৈছিলোঁ তাত এজন শুভাকাংক্ষী ব্যক্তিয়ে এটা মন্তব্য কৰিছিল খুব সুন্দৰ মন্তব্য আৰু তেওঁ তাত এটা কনসেপ্ট এৰি থৈ গৈছে সেই কনসেপ্টটো হ'ল যে আইনষ্টাইনৰ দৰে ব্যক্তি হ'বলৈ ঈশ্বৰৰ প্ৰদত্ত কিবা বিশেষ গুণ লাগিব খুব ধন্যবাদ তেখেতক মই দিছোঁ যে এই যিটো ধাৰণা বা যিটো কনসেপ্ট আপুনি আগবঢ়াইছে এটো প্ৰত্যেকজন মানুহৰে মনত কম বেছি পৰিমাণে আছে গতিকে বিষয়টো অলপ চৰ্চা কৰাটো প্ৰয়োজন এই কথাষাৰটো আমি খুব সহজে কৈ থাকোঁ আৰু খুব বেছিতকৈ বেছিভাৱে ব্যৱহাৰ কৰা এটা ধাৰণা যে তেখেতৰ উন্নতি হৈছে তেখেত আগবাঢ়ি গৈছে ঈশ্বৰে কৃপা কৰিছে মোকো বহুতে ফোন কৰি কয় যে ঈশ্বৰে আপোনাক কৃপা কৰিছে ঈশ্বৰৰ প্ৰদত্ত কিবা বিশেষ গুণ আছে আপোনাৰ মই তেখেতলোকক ফোনত বুজাই দিওঁ যে কৃপা কি ঈশ্বৰৰ প্ৰদত্ত কি আৰু এইবিলাক কথা একচুৱেলি আমি কৈ কি কৈছোঁ কি কৰি আছোঁ ঈশ্বৰ যিটো কনসেপ্ট বা ঈশ্বৰত্বৰ বিষয়টোৰ ওপৰত আমি প্ৰকৃততে কি বিচাৰ কৰি আছোঁ এইবিলাক কোৱাৰ মাজেদি মূল কথাটো হ'ল যে ঈশ্বৰৰ যি দৰ্শন আমি পাইছোঁ সেইটো আমি ক'ত পাইছোঁ শাস্ত্ৰত ধৰি লওক বেদান্ত উপনিষদ বিশেষকৈ বেদান্ত উপনিষদ বা গীতা শ্ৰীমদ ভাগৱত গীতা এইবিলাক ধৰি লওক আপোনাৰ এখন দেশৰ সংবিধান যেনেকুৱা ঠিক তেনেকুৱাই আমাৰ সনাতন যিটো দৰ্শন বা ঈশ্বৰীয় যিটো দৰ্শন আমাৰ সনাতন ধৰ্মৰ বা বৈষ্ণৱ ধৰ্মৰ এতিয়া সেই শাস্ত্ৰত প্ৰকৃততে কৈছেনে তাততো কৈছে ঈশ্বৰ সৰ্বভূতানি ঈশ্বৰ সমস্ততেই বিয়পি আছে শংকৰদেৱে কৈ গ'ল যে সমস্ত ভূতৰে বিয়পি আছোঁ মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি যদি ঈশ্বৰ সকলোতেই বিয়পি আছে যদি ঈশ্বৰ সৰ্বভূতানি ঈশ্বৰ সমস্ততে আছে তেনেহ'লে মোৰ মাজত বেলেগ ধৰণে ঈশ্বৰ আছে আপোনাৰ মাজত বেলেগ ধৰণে ঈশ্বৰ আছে সেইটোতো হ'ব নোৱাৰে আৰু ঈশ্বৰৰ যিটো সত্তা যিটো চেতনা বা নিৰাকাৰ সত্তা আত্মা ব্ৰহ্ম তাক খণ্ডিত কৰিব পৰা নাযায় মোৰ মাজত বেলেগকৈ ঈশ্বৰ সোমাই আছে আপোনাৰ মাজত বেলেগকৈ ঈশ্বৰ সোমাই আছে বা তেখেতৰ মাজত বেলেগকৈ ঈশ্বৰ সোমাই আছে তেনেকৈ তাক খণ্ডিত কৰিব নোৱাৰি খণ্ডিত কি কৰিব পাৰি ধৰি লওক এই কাৰ্ডটো এইটো এটা জড় বস্তু এইটো প্ৰকৃতিৰ বস্তু ইয়াক আমি টুকুৰা কৰিব পাৰিম ইয়াক খণ্ডিত কৰিব পাৰিম কিন্তু যিটো নিৰাকাৰক আপুনি কেনেকৈ খণ্ডিত কৰিব ব্ৰহ্মটো নিৰাকাৰ হয় ঈশ্বৰত্বটো বা ঈশ্বৰটো নিৰাকাৰ তো নিৰাকাৰক আপুনি খণ্ডিত কেনেকৈ কৰিব গীতাত লিখা আছে যে যাক কাটিব নোৱাৰি যাক খণ্ডিত কৰিব নোৱাৰি যাক জুইয়ে পুৰিব নোৱাৰি যাক তিয়াব নোৱাৰি যাক এঠাইৰ পৰা আন এঠাইলৈ নিব নোৱাৰি মানে এই যিবিলাক এই কাৰ্ডটো মই এঠাইৰ পৰা আন এঠাইলৈ নিব পাৰিম এইটোক মই তিয়াব পাৰিম বা আন এটা বস্তুক বা মোৰ এই কাপোৰটোক মই তিয়াব পাৰিম ইয়াক মই এঠাইৰ পৰা আন এঠাইলৈ নিব পাৰিম ইয়াক মই টুকুৰা কৰিব পাৰিম এইবিলাক হ'ল প্ৰকৃতিগত বস্তু এইবিলাক দেখা দৃশ্যমান বস্তু ইয়াক এই প্ৰকৃতি কিন্তু যি চেতনা আপোনাৰ মাজত যি চেতনা আছে সেই চেতনাটোক আপুনি টুকুৰা কেনেকৈ কৰিব তাক এঠাইৰ পৰা আন এঠাইলৈ কেনেকৈ নিব বা ঈশ্বৰক আপুনি টুকুৰা কেনেকৈ কৰিব ঈশ্বৰ সৰ্বভূতানি সমস্ততে ময়ে আছোঁ সমস্ততে বিয়পি মই আছোঁ যদি ঈশ্বৰ ক'ৰবাত কমকৈ থাকিব ক'ৰবাত ঈশ্বৰ বেছিকৈ থাকিব এইটোতো সম্ভৱ নহয় সমস্ত ভূততে বিয়পি আছোঁ মই হৰি বুলি যদি কয় হৰি যদি সকলোতে বিয়পি আছে তো সমানেই বিয়পি আছে বায়ুটো ক'ৰবাত কমকৈ বায়ু আছে ক'ৰবাত বেছিকৈ বায়ু আছে আপুনি ৰুম এটাৰ ভিতৰত ক'ব পাৰিব নেকি কিন্তু বায়ু প্ৰকৃতি মই এটা উদাহৰণ দিবৰ কাৰণেহে মই কথাষাৰ ক'লোঁ আৰু দ্বিতীয়তে কথাটো হৈছে কি ঈশ্বৰৰ প্ৰদত্ত কিবা বিশেষ গুণ থকা কথাটো
ঈশ্বৰৰ প্ৰদত্ত বিশেষ যদি গুণ তেখেতে দিছে, তেখেতৰ মানে কি ক'ম, আদালতত কাৰোবাক তেওঁ বেছি দেখিছে, কাৰোবাক তেওঁৰ দৃষ্টিত কম দেখিছে, ঈশ্বৰৰ দৃষ্টিত কাৰোবাক বেছি দেখিছে ঈশ্বৰে, আৰু ক'ৰবাত তেওঁ বেয়া দেখিছে, কম দেখিছে, তেওঁ কমকৈ দিছে। মানে আইনষ্টাইনক বহুত বেছিকৈ দি দিলে, ষ্টিফেন হকিঙক বেছিকৈ দি দিলে, মোৰ নিচিনা যিবিলাক অজ্ঞ বা আমাৰ নিচিনা যিবিলাক দুৰ্বল বা আপুনি কমজুৰি মানুহ, এইবিলাকক ঈশ্বৰে কমকৈ দি দিলে। এনেকুৱা ঈশ্বৰ থাকিব পাৰে নেকি ক'ৰবাত? ঈশ্বৰৰ কনচেপ্টটো তেনেকুৱা হ'ব পাৰে নেকি? যি ঈশ্বৰ সৰ্বভূতানি। এতিয়া আপুনি এটা উদাহৰণ চাওক, কি কয় এইটো বিলনীয়া যে কৰে, আমাৰ যে বিলাই দিয়ে যে বিলনীয়া, প্ৰসাদৰ ভাগবিলাক কাৰোবাৰ কাৰণে সৰহ কৰিলে, কাৰোবাৰ কাৰণে কম কৰিলে, কাৰোবাক বেছিকৈ দি গ'ল, কাৰোবাক কমকৈ দি গ'ল, তেতিয়া আমি কি ক'ম যে আপুনি ধৰ্ম কৰা নাই দেই, আপুনি একদম অধৰ্ম কাম কৰিছে। ঈশ্বৰেও যদি তেনেকৈ কাৰোবাক যদি বেছি আপোনাৰ শক্তি দি দিছে আৰু কাৰোবাক যদি কম শক্তি দি দিছে, আপুনি ঈশ্বৰক কি ক'ব? ঈশ্বৰৰ পক্ষপাতিত্ব কৰিছে। ঈশ্বৰৰ তেতিয়াহ'লে ধৰ্ম পক্ষত তেখেতে নাই, তেওঁ ধৰ্মই নহয়, তেওঁ খুব অধৰ্মী হ'ব লাগিব। কিন্তু এইটো আমি বুজিবৰ কাৰণে মই আপোনাক বা আপোনালোকৰ লগত কথাটো শ্বেয়াৰ কৰিছোঁ। আমি কুৱেশ্যন পুট আপ কৰাটো ঠিক। আমি যিবিলাক জানিছোঁ, যিবিলাক জানি আহিছোঁ, যিবিলাক আমাৰ মান্যতা চলি আহিছে, এইবিলাক কিমান সঁচা কিমান মিছা, তাৰ ওপৰত আমি কুৱেশ্যন বা বিচাৰ এটা ৰখাটো উচিত। কাৰণ যিটো জানি আহিছোঁ সেইটোতো পাষ্ট, অতীত, আৰু যি ষ্টিল এতিয়া মই নিৰপেক্ষভাৱে চাম, মই যি জানি আছোঁ, মোৰ যি জ্ঞান আছে সেইটোৰ দ্বাৰা নহয়, মই যি দেখিছোঁ, মই যি শুনিছোঁ, তাক মোৰ বিচাৰক ক্ষমতাৰ যোগেদি চাম। মানে নিৰপেক্ষ অৱলোকন, মানে মই যি জানি আছোঁ তাৰ পক্ষতো নহয়, আমি কেৱল মাত্ৰ বিষয়টোৰ কেন্দ্ৰত গৈ নিৰপেক্ষ অৱলোকন কৰিম। চাওক, শাস্ত্ৰত কৈছে ঈশ্বৰ সৰ্বভূতানি, মানে ঈশ্বৰ সমস্ততে বিয়পি আছে। এই কথাষাৰ আমি চবেই জানো। শংকৰদেৱেও কৈছে যে সমস্ত ভূততে বিয়পি আছোঁ মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। আৰু ঈশ্বৰে কৈছে যে মই অদ্বৈত, মই দুটা নহয়, ঈশ্বৰ এটা, মানে অদ্বৈত, কেৱল মাত্ৰ এটা। মই আৰু ঈশ্বৰ যদি কওঁ যে ঈশ্বৰ আছে তাত আৰু ঈশ্বৰে মোক কৃপা কৰি আছে, তেতিয়াহ'লে মই আৰু ঈশ্বৰ কি হৈ গ'ল? দুটা বস্তু হৈ গ'ল। এইটো দ্বৈতবাদ হৈ গ'ল। তেওঁ মোক দিছে, তাৰমানে ঈশ্বৰে মোক দিছে, মানে ঈশ্বৰ এটা বেলেগ সত্তা আৰু মই এটা বেলেগ সত্তা, এইটো দ্বৈতবাদ। আৰু যিটো সনাতন দৰ্শন বা ঈশ্বৰীয় যিটো দৰ্শন বা ঈশ্বৰবাদ যিটো হয়, ঈশ্বৰ তত্ত্ব যিটো হয়, ঈশ্বৰ তত্ত্বটো হৈছে অদ্বৈতবাদ। অদ্বৈতবাদ মানে ইয়াত আৰু বেলেগ একোৱেই নাই, ইয়াত কেৱল মাত্ৰ এটাই আছে, সেইটো হৈ গ'ল কি? ব্ৰহ্ম। সেয়াই হৈ গ'ল কি? পৰম ব্ৰহ্ম, অনন্ত ঈশ্বৰ, আপুনি যি কয়। মানে ঈশ্বৰৰ বাদে এই জগতত একো নাই। ফৰ এক্সাম্পল, মোৰ শৰীৰটো আছে, মোৰ শৰীৰটোৰ ভিতৰত কোষবিলাক আছে। সেই কোষবিলাক আৰু মই, যদি আপুনি কোষবিলাকক ডাইৰেক্টলি চাই, তেতিয়া কোষে ক'ব মই এটা জীৱ, মই এটা অনুজীৱ। সি নাজানে যে সৌৰভৰ মাজত সি আছে। ঠিক তেনেকৈ যে সমস্ত অনন্ত কোটি ব্ৰহ্মাণ্ড হৰিৰ অধিকাৰী বুলি কোৱা হয়। মানে এই যিটো হৰি, যি ঈশ্বৰ, সেই সমস্ত এই অনন্ত কোটি ব্ৰহ্মাণ্ড ঈশ্বৰৰ মাজতেও আছে। তেতিয়াহ'লে আপুনি মই ক'ত আছোঁ? যিটো গীতাত আপোনাৰ দৰ্শন আছে যে অৰ্জুনে ইচ্ছা কৰিছিলে যে ঈশ্বৰৰ ৰূপটো চাওঁ, তেতিয়া কৃষ্ণই বিৰাট স্বৰূপটো দেখাইছিলে। এইটো দৰ্শন দেই, এইটো হিষ্ট্ৰী নহয়, এটা দৰ্শন। দৰ্শন মানে দৃশ্যমান নহয়, এইটো বোধ।
আত্মা চেতনা অ'কে এইটো দৰ্শন কি আৰু বস্তুনিষ্ঠ কথা কি বিষয় কি এইটো বিষয়ত আমি পিছত কেতিয়াবা ডিছকাছ কৰিম কিন্তু এতিয়া যিটো বুজাইছোঁ সেইটোতে আমি কেন্দ্ৰিত হৈ থাকোঁ যে এইটো দৰ্শন এইটো বস্তুনিষ্ঠ কথা নহয় এইটো হিষ্ট্ৰী নহয় অ'কে তো ঈশ্বৰে যেতিয়া দেখাইছে বিৰাট স্বৰূপ তাত কি দেখিছে যে তাতে সমস্ত দেৱ দেৱী আছে তাতে খুদ অৰ্জুনেও নিজকে দেখিছে কুৰুক্ষেত্ৰ তাতে দেখিছে যদি সব যদি তাতেই আছে ঈশ্বৰৰ মাজতে সোমাই আছে তেতিয়াহ'লে আপুনি মই ক'ত সোমাই আছোঁ ঈশ্বৰৰ মাজত মানে সাগৰখন আছে আৰু সাগৰখনত এটা ঢৌ উঠিছে সাগৰত এটা ঢৌ উঠিছে আন এটা ঢৌ উঠিছে কিন্তু সাগৰে যদি সাগৰৰ পৰা ঢৌটো উঠি পেলাই যদি ঢৌতে ভাবে যে মই এটা সুকীয়া সত্তা তেতিয়াহ'লে তাৰ এইটো ভ্ৰম হৈছে যে সাগৰ মানে বেলেগ আৰু মই সাগৰৰ ঢৌটো এটা বেলেগ সাগৰৰ পৰা সাগৰৰ ঢৌটো কোনো কাৰণতে সি পৃথক নহয় সি যদি পৰিছে সাগৰতে পৰিছে যদি উঠিছে সাগৰতে উঠিছে সি খুদ পানী হয় যেনেকৈ মাটিৰৰ পৰা এটা পাত্ৰ নিৰ্মাণ হ'ল পাত্ৰটো দেখিবলৈ বেলেগ লাগিলে আৰু মই কৈ দিলোঁ যে মাটি বেলেগ আৰু পাত্ৰটো বেলেগ তো তেতিয়াহ'লে সেইটো মোৰ ভ্ৰম ঠিক তেনেকৈ আমাৰ শৰীৰটো পঞ্চভূতৰ ই এটা কায়া আৰু চেতনা হৈ গ'ল পৰম চেতনা ই অভিন্ন চেতনা আত্মা অভিন্ন বা ব্ৰহ্ম অভিন্ন ঈশ্বৰক খণ্ডিত কৰিব নোৱাৰি চেতনাক নিৰাকাৰক খণ্ডিত কৰিব নোৱাৰি তো হৰি পঞ্চভূতৰ সি প্ৰকৃতি মানে সাগৰত ঢৌ এটা উঠিলে পানীৰ এটা ঢৌ প্ৰকাণ্ড উঠিলে আৰু হিট লৈ গুচি গ'ল পানীতে তো মোৰ শৰীৰটো এটা কায়া আৰু ইয়াতে লৈ গ'ল আৰু মই প্ৰকৃতিৰ ভিতৰতেতো আছোঁ গছজোপা যদি প্ৰকৃতি হয় নদীখন যদি প্ৰকৃতি হয় জুইকুৰা যদি প্ৰকৃতি হয় মাটি চপৰা যদি প্ৰকৃতি হয় আৰু মই কেনেকৈ প্ৰকৃতি নহয় মোৰ এই শৰীৰটো প্ৰকৃতি কেনেকৈ নহয় চবৰে এটা নিৰ্দিষ্ট আকাৰ আয়ত মানে এটা তাৰ আকাৰ বা এটা গুণ আছে বিশেষ তাৰমানে সি পৃথক হৈ যোৱা নাই প্ৰকৃতিৰ পৰা মোৰ শৰীৰটো বা আপোনাৰ শৰীৰটো বা আমাৰ কুকুৰ এটা গৰু এটা ছাগলী এটা চবৰে আকাৰ থাকিব পাৰে কিন্তু সি প্ৰকৃতিয়ে হৈ আছে কিন্তু আমাৰ অহংকাৰে কয় যে মই বেলেগ আমাৰ যিটো ভিতৰত অহং প্ৰবৃত্তি আছে ন অহং প্ৰবৃত্তিয়ে কয় যে মই বেলেগ মই প্ৰকৃতি নহয় প্ৰকৃতিক মই দৰ্শন কৰিছোঁ প্ৰকৃতিক মই চাইছোঁ না খুদ প্ৰকৃতি এই শৰীৰটো খুদ প্ৰকৃতি হয় আৰু যি চেতনা চৈতন্য শক্তি ই ব্ৰহ্ম ই অভিন্ন বহুতে কয় চেতনাক টুকুৰা টুকুৰা মানে খণ্ডিত আত্মা খণ্ডিত না এইটো জীৱ আত্মাৰ কথা কোৱা হয় জীৱই জন্মৰ পৰাই বা জীৱ হোৱাৰ লগে লগে এটা জীৱে যিটো চেতনা পায় তাক কয় জীৱ আত্মা তাকে কয় জীৱৰ প্ৰবৃত্তি যিটো জীৱৰ লগতে আছে জীৱ মাত্ৰে আছে আৰু যি চৈতন্য শক্তি যি জীৱৰ চৈতন্য শক্তি যি জীৱন্ত সি হৈছে সি চেতনাবান হৈছে সি জানিছে মই বুজিছে মই কিবা এটা কৈ আছোঁ মই জানিছোঁ মই বুজিছোঁ যি চৈতন্য শক্তিৰ যোগেদি ই অভিন্ন প্ৰকৃতিক খণ্ডিত কৰিব পাৰে মই প্ৰকৃতিক মই এটা মোৰ বেলেগ গুণ আছে কুকুৰটোৰ গাত এটা গুণ বেলেগ আছে গছজোপাৰ গাত বেলেগ গুণ আছে এয়া প্ৰকৃতি ইয়াৰ মই এতিয়া গৌৰীসাগৰত আছোঁ গৌৰীসাগৰৰ মাটিৰ শ্ৰেণীটো আৰু শ্ৰীলংকাৰ কোনোবা মাটিৰ শ্ৰেণীটোৰ মাজত পৃথক আছে ইয়াত কি আছে প্ৰকৃতিতে ভিন্নতা থাকে আৰু চেতনা অভিন্ন এতিয়া আপুনি চাওক এই কাৰ্ডটো এই প্ৰকৃতি ইয়াক আমি টুকুৰা কৰিব পাৰিম আমি ইয়াক খণ্ডিত কৰিব পাৰিম ইয়াক আমি পানীত ভিজাব পাৰিম তিয়াব পাৰিম ইয়াক আমি জ্বলাব পাৰিম ই প্ৰকৃতি ই দৃশ্যমান বস্তু হয় ইয়াক চুব পাৰি চাব পাৰি বুজিব পাৰি এই শৰীৰটোক জ্বলাব পাৰিব এই শৰীৰটোক তিয়াব পাৰিব এই কাপোৰটোক তিয়াব পাৰিব এইবোৰ প্ৰকৃতি হয় কিন্তু যি চেতনা তাক টুকুৰা টুকুৰা কৰিব নোৱাৰি তাক খণ্ডিত কৰিব নোৱাৰি যি আত্মা তাক খণ্ডিত কৰিব নোৱাৰি ই অভিন্ন অক্লাদ্য এয়ম আদাহ্য এয়ম গীতাত লিখা আছে যে মোক তিয়াব নোৱাৰে মোক কাটিব নোৱাৰে মোক টুকুৰা কৰিব নোৱাৰে আৰু এতিয়া চাওক গীতাত কি কৈছে নমং কৰ্মাণি লিম্পন্তি নমে কৰ্মফলে স্পৃহা মই এইবিলাকৰ লগত যুক্ত নহয় মই লিপ্ত নহয় আৰু মই কোনো কৰ্মফলৰ প্ৰতি মই
আকৃষ্ট নহয়, ইচ্ছা নাই মোৰ। আৰু গীতাত কৈছে ন দত্তে কায়শীতং পাপং ন শৈব সুকৃতং বিভু অজ্ঞানেন বিত্তং জ্ঞানং তেন মুষ্যন্তি জন্তৱ। মই কোনো পাপ পুণ্য এইবিলাকৰ লগতো মই যুক্ত নহয়, আৰু জ্ঞানটোক অজ্ঞানে বেৰি থকাৰ কাৰণে জীৱবিলাক ভ্ৰমিত থাকে। ঈশ্বৰ যেতিয়া পাপ পুণ্যৰ লগত জড়িত নহয়, তেওঁ অকৰ্তা, ঈশ্বৰে অকৰ্তা বুলি কৈছে। গীতাৰ 4 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত লিখা আছে যে ঈশ্বৰ অকৰ্তা হয়। 4 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত লিখা আছে, যদি সৃষ্টিকৰ্তাৰে সৃষ্টি, কিন্তু ঈশ্বৰ বা সৃষ্টিকৰ্তা ইয়াৰ লগত কোনো ধৰণৰ লিপ্ত নহয়, তেওঁ অকৰ্তা, তেওঁ সাক্ষী স্বৰূপ।